আটাইতকৈ অধিক বিশ্বাস কৰাজনে যেতিয়া বিশ্বাস ভাঙি দিয়ে তেতিয়া আৰু কাকোৱে বিশ্বাস কৰিবলৈ সাহস নহয়। কোনোবাই এৰি গুচি গ'ল, যাব দিয়া, সময়ে বুজাব আচলতে তোমাৰ মূল্য কিমান। সপোনবোৰে কেতিয়াও বেইমানি নকৰে, আচলতে বেইমানি কৰে কেৱল সপোন দেখুওৱা সেই মানুহবোৰে। সম্পৰ্ক সেয়া নহয় যি দেখুওৱা হয়, সম্পৰ্ক সেয়াহে যি হৃদয়েৰে পালন কৰা হয়। তেনেকুৱা মানুহৰ লগত কেতিয়াও সম্পৰ্ক নাৰাখিবা যিয়ে বাৰে বাৰে বিশ্বাস ভাঙি দিয়ে, কাৰণ বাৰে বাৰে বিশ্বাস ভাঙাজন কেতিয়াও কাৰো আপোন হ'ব নোৱাৰে। নজনাকৈ যি ভাল লাগি যায় অজানিতে হৃদয়ে আপোন কৰি পেলায়, আৰু সেয়াই হৈছে প্ৰকৃত প্ৰেম। প্ৰিয় মানুহজনে এৰি থৈ গ'লেও ইমান কষ্ট নহয় যিমান কষ্ট আপোন মানুহ সলনি হ'লে হয়। বাই বুলি কোৱাৰ পাছতো আপোনজনৰ কিবা এটা ৰিপ্লাই পোৱাৰ আশাৰে ৰৈ থকাৰ নামেই হ'ল ভাল পোৱা। আৰু যিয়ে তোমাক হৃদয়ৰ পৰা ভাল পাব সি কেতিয়াও তোমাৰ হৃদয়ত আঘাত নিদিয়ে। কোনোবাই কৈছিল জীৱনলৈ অহা প্ৰতিজন মানুহৰেই একো একোটা উদ্দেশ্য থাকে। নাম্বাৰ 1, কিছুমানে তোমাক মুখা পিন্ধি বন্ধুৰ অভিনয় কৰিব। নাম্বাৰ 2, কিছুমানে তোমাক পৰীক্ষাও কৰিব। নাম্বাৰ 3, কিছুমানে তোমাৰ দুৰ্বলতাৰ সুযোগ ল'ব। নাম্বাৰ 4, কিছুমানে তোমাক সৰু কৰিবলৈ চেষ্টাও কৰিব। আৰু নাম্বাৰ 5, কিছুমানে তোমাক বিশ্বাসঘাতকতাও কৰিব। আৰু কিছুমানে তোমাক ভাল পোৱাৰ নামত অভিনয় কৰিব। আৰু মোৰ মৰমৰ প্ৰিয়ৰসকল, যদি তোমাক কোনোবাই এৰি থৈ গুচি গ'ল তাৰ কাৰণে মন বেয়া নকৰি। যদি তোমাৰ লগত কোনোবাই বিশ্বাসঘাতকতা কৰি তোমাক এৰি থৈ গুচি গ'ল তেতিয়াহ'লে যাব দিয়া, কাৰণ সময়ে এদিন বুজাই দিব তুমি তাৰ জীৱনত কিমান ইম্পৰ্টেণ্ট আছিলা।